পৰা নাই গুড ইভিনিং গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফিয়াৰলেছ। তো আজি এতিয়া ইভিনিং হৈছে, আজি মৰ্ণিঙত ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই, আজি ইভিনিঙত ষ্টাৰ্ট কৰিছোঁ। বৰ্তমান মই মানে কামৰ পৰা আহি পালোঁ, তো কামৰ পৰা আহি পাই এতিয়া মই ওলাইছোঁ, এটা ধুনীয়া জেগাত যাম আৰু আজি ঘৰলৈও যাম। তো মানে এটা ৰাইডিং টাইপে ভিডিঅ' এটা হ'বলৈ যাই আছে, গতিকে শেষলৈকে ভিডিঅ'টো চাওক আপোনালোকে আৰু কেনে পায় কমেণ্টত কমেণ্ট কৰি জনাব। তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই হেলমেটটো কিনিলোঁ, কেনে লাগিছে ক'বচোন, ভাল লাগছে না? কিন্তু দিয়ক আৰু গাইছ এটা লাগে হেলমেট। তো গাইছ গাড়ী চাড়ী ওলালোঁ, এতিয়া ইয়াৰ পৰা সোনকালে যাব লাগে আৰু মানে গধূলিও হৈ আহিল। তো যাম ডাইৰেক্টলি তালৈকে আৰু তাত কিবা কিবি শ্বপিং কৰিব লগা আছে, তো তালৈকে যাম বঢ়িয়াকৈ, যাই কিনে তাত বস্তুখিনি কিনিম আৰু ইয়াৰ পৰা যাওঁ ওলাই। যামতো লাগবই আৰু গুৱাহাটীৰ কথা জানেই, তো সোনকালে ওলাব লাগে। তো এয়া গাড়ী চাড়ী ৰেডি। ই মোক ৰখি আছিল, মই আহিলোঁ। হা সৰিতে কৈছোঁ দেখোন। না কি ঘণ্টা কথা ক'লোঁ মই? ই মোক ৰখি আছিল, ফাইনেলি মই আহি পালোঁ। এইটো কি লিখিত হ'ল? কি বুলি ক'ব লাগিছিল মই? মই আহিলোঁ দে। আমাক খালাক দে। মাল্লাক মই এনেকৈ কওঁ কথা। মঙলদৈ ভাষা। এতিয়া আমি এনেকৈ সদায় জামটো পাবই লাগিব, নাপালেতো নহ'ব। কাৰণ মালিকত আমি যেনেকৈ সেই হেৰিটো পাইছিলোঁ, জামটো পাইছিলোঁ, জামটো পোৱাৰ পিছত কি হ'ল, লাষ্টত আমি ধুনীয়া এখন হেৰি পালোঁ, অভাৰব্ৰিজ পালোঁ। আমি এতিয়া এনেকৈ শ্বৰ্টকাট, আমাৰ এইটো ৰেগুলাৰ শ্বৰ্টকাট হয়। আমি এনেকৈ তেল ডিপুত সোমাই গ'লে এইটো তেল ডিপুত আমি তেল নভৰাওঁ, কেতিয়াবা ভৰাওঁ, আজি নভৰাওঁ। আমাৰ গাড়ীত চাইডতে তেলখিনি আছে। এতিয়া আমি আমি এই বাছখনক আগৰ দি দিওঁ, পাৰ হ'লোঁ। আজি বাৰু ইমান হেৰি নাই, প্ৰব্লেম হোৱা নাই তেনেকৈ। জয়চোন বাৰু ক'ত যাব পাৰোঁ চাই থাকোঁ। চৰাই আছে ইয়াতে, বৰ ধুনীয়া ধুনীয়া চাওঁ। কিন্তু এতিয়া দেখা নোপোৱা হ'লোঁ, যেতিয়া কেমেৰাটো অন কৰিলোঁ চৰাই এটা নাই। গ'ল চৰাই গ'ল। মোৰ এই ভাঙাগড় ব্ৰিজৰ পৰা এই ভিউটো মোৰ সদায় ভাল লাগে, সদায় ভাল লাগে, চলো। তো গাইছ ৰখিব লগা হ'ল আমাৰ, এইয়া গেট পোষ্টে ট্ৰেইন আহিব। যাই আছোঁ আৰু সোনকালে পাব লাগে, কিন্তু এইগিলা জাম চামত ধৰি হৈ গ'ল, গধূলিয়ে হ'ল। তো দেখাই আছোঁ ৰ'ব গাইছ, এই মালিগাঁও পামেই আৰু। তো গাইছ মালিগাঁও অভাৰব্ৰিজ পালোঁৱে। তো বলকচোন একবাৰ তলে ওপৰে চাই লওঁ মালিগাঁও অভাৰব্ৰিজখন। বলক। কি নাজানো, এইটো একবিধ মাছ ধৰা চৰাই হয়। এইটো বাঘ, টাইগাৰ। এই আমাৰ সন্মানৰ জাপি, অসমীয়াৰ সন্মান জাপি। এইবোৰ সূতাবোৰ মিলি থৈছে এনেকৈ। এইখন এখন চাদৰ মেখেলা তলৰ পৰা দেখাইছে। এইখনো ট্ৰেডিশ্যনেল কিবা হয়। এইটো এবিধ বজোৱা সামগ্ৰী। মই চাই লওক মালিগাঁও বৰঢোল চাগে, বৰঢোল তেনেকুৱা কিবা হ'ব। কিবা কালচাৰেল ধুনীয়া পৰিৱেশ, মানে গাড়ী চলাই ভাল লগা হ'ব। এতিয়া অভাৰব্ৰিজৰ তললৈকে যাম। এতিয়া আমাৰ ঢোল জাপি একেলগে আছে। এইখনো ট্ৰেডিশ্যনেল কিবা হয়। এইখন আমাৰ অসমীয়া সন্মানৰ জাপি, চৰি গামোচা। জাতীয় গছ হোম গছ, হনুমান বান্দৰ, জয় হনুমান। এইটো হোম, ব্লেক পান্থাৰ এইটোকে কয় ন? এইটো শিহু। এইটো আমাৰ ব্ৰহ্মপুত্ৰতো আছে শিহুটো, এনেকুৱা শিহু ব্ৰহ্মপুত্ৰতো আছে। এইটো এটা কিবা, এইটো হাই আই এম কিবা লিখিছে, এইটো কিবা লিখিলে এইটো। আৰু এইবোৰ পাৰ্কিং কৰিছে হা, ধুনীয়া ব্যৱস্থা। তলত বহুতখিনি জেগা আছে কিন্তু ন, বহুত জেগা আছে। মানে আমি এই ইমান দীঘল দলংখন যে, কিমান কিলোমিটাৰ হ'ব, দলংখনত আপুনি ওপৰৰে গ'লেও বৰ নাখায়, তলৰে গ'লেও বৰ নাখায়। এনেকুৱা লাগিছে যে এইমাত্ৰ দলঙৰ সিটো আমি সিটো মাথাৰ পৰা তলেৰে আহিছিলোঁ, আমি এইটো মাথা পায়ে গ'লোঁ পটককৈ। ধৰক আমি ওপৰলৈ যাওঁ। আমাৰ গাড়ীখনে একো খোৱা নাই,
পোক লাগিছে ন গাড়ীখনত পোক লাগিছে ফুল টেংকি কৰি লৈ যাম আমি এতিয়া গাড়ীখনত আৰু ফেয়াৰলেছ ব্লগৰ বহুত টকা আছে তো কাৰ্ড পে'মেণ্ট কৰি আছে সেইটো কাৰণে ইউটিউবৰ টকাৰে কিমান ATM আমাৰ ATM কাৰ্ড আছে আমাৰ এই পিনটো নেদেখাওঁ ইটছ জালুকবাৰী জালুকবাৰীত তোমাক দেখো য'তে ত'তে তোমাক দেখো মই গান গাব নাজানো এনে গান গানো দীপৰ বিলতে জাকৈ মাৰোঁতে ফেয়াৰলেছ ব্লগে আমাৰ আগত নাচি দিলে আহক আমি দীপৰ বিল চাওঁ ৰাতিনো কি চাব আপোনালোকে অলপ নালাগে দিয়ক গাইছ আহি পালোঁ আমি ডিকাথলন বাইক চাইক পাৰ্কিং কৰিলোঁ এতিয়া ভিতৰত সোমাব লাগে আৰু বস্তুগিলা থ'ব লাগে এই ইয়াতে তো ভিতৰত সোমাই লওঁ ৰ'ব লৈ কিনে কি আছে কি নাই দেখাই আছোঁ কি ল'বা তুমি এতিয়া ভণ্টি বেগ আহিয়ে মানে ভণ্টি বেগত চকু তাৰ বেলেগ বস্তুৱেই নাই মানে ভিতৰত সোমাই আগে ভণ্টি বেগ ইছ ৰাম ব'লা তুমি আজি কি লোৱা আজি চাওঁ নহয় মই কেই লাখ টকা লৈছা পকেটত চাইকেল লওঁ নেকি চাইকেল কোনখন এইখন চাইকেল বস্তুবিলাক চাওঁ ৰ'ব গাইছ চাই কিনে যিটো ভাল লাগে সেইটো ল'ব লাগিব ই গাইছ পেন লয় বোলে কিবা তাকে চাই আছে কিন্তু চইচ কৰিব পৰা নাই আৰু গাইছ এই ফেনকেইখন দেখিছে না জানো উৰি আনিব এনেকুৱা মানে আৰু বেল আৰু ইমান লাহে লাহে চলি আছে ইমান লাহে লাহে চলি আছে কিন্তু গাইছ ডেঞ্জাৰ বতাহ আৰু চাওঁচোন মোৰতো ভালে লগা নাই ইয়াৰ বুলি এটা পেন চেন ভালে লাগে মোৰ বস্তু ভালে লগা নাই চাই দি আছোঁ আছো না ভাই তো ভিডিঅ' বনাই আছো না ভাই কিবা কিবি আছে ৰ'ব গাইছ আৰু মোৰ ভাল লগা বস্তু এই পিছফালে আছে তো সেইফালে যাওঁ ৰ'ব গাইছ গৈ আছোঁ ৰ'ব এই ভিতৰে গৈছেহি এক্সচেঞ্জ কৰিব ওলাইছে কি হ'ল চাওঁ বেছি না নাই ফলটা আহিছে চাওঁ কেনে আছে আহিছে ৰ'ব গাইছ দেখে ঠিক আছে ভাল লাগছে ওচৰত আছোন কি টি চাৰ্ট শ্বপিং টি চাৰ্ট কেইটা কি হ'ল টি চাৰ্ট গ চাই আহোঁ টি চাৰ্ট চাই আহোঁ গাইছি জাঙিয়া বিচাৰি আছে ৰ'ব জাঙিয়া বিচাৰি আছে হেলমেটটো মানে গাইছ কি হৈছে এই পেনকেইটাৰ তলত তাৰমানে তাক ডাবল ইনাৰ থকা লাগে তো এইটো এটা ইয়াতে আছে ডাবল থকা তো সি জাঙিয়ে বিচাৰি আছে তলে তলে ৰ'ব গাইছ আগত যাই আছোঁ ৰ'ব ৰ'বাই গাইছ ইয়াতে বহি আছোঁ কিবা যি ট্ৰাই কৰিছে কৰি লাষ্টত এইটো ললাকতে কিবাকে আৰু 10 বাৰমান ট্ৰাই কৰিলে গাইছ ভুল লাগি গৈছে এতিয়া কৈছোঁ কি ক'বা সুধিছা যি টিয়াৰ কৰি আছে মানে এইবিলাক গাইছ দেখাই আছোঁ ৰ যা বহি যা দাঙি দি দাঙিও দিব লাগিব মই যাব পৰা নাই দাঙি দিয়াৰ কথা কৈছোঁ মাৰা অঁ ওচৰতে চলি আছে চাবি আকৌ হা এই মজা ৰিয়েকশ্যনটো পে'মেণ্ট হৈছে ৰ'ব গাইছ বস্তু কিবা ল'লোঁ এতিয়া বাবু পে'মেণ্টটো কৰি আহি থাকা ওলাই কিবাকৈ ওলালোঁ তাৰ পৰা বহুত দেৰি হ'ল এতিয়া ঘৰ যাব লাগে আৰু বস্তু ভালেই আছিলে ভাল বস্তু আছিলে তো যিখিনি পাৰোঁ কিবা কিবি অলপ চলপ বস্তু ল'লোঁ তো গাইছ ওলাই দিলোঁ তাৰ পৰা ওলাই আৰু পাৰ্কিং পোৱা নাছিলোঁ এই এইফালে আগৰফালে ডিকাথলন পিছফালে বাইক থ'ব লগা হৈছে পিছফালে তো এইখন বাইক ৰাখি থোৱা আছে তাতে তো ইয়ালৈকে আহিছোঁ আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু গাইজ এইটো হেলমেটটো লৈছোঁ সেইটো দেখাইছোঁৱে তো
কেনেকুৱা পালে ভিডিঅ'টো জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু লগতে বেল আইকনটো টিপি দিব যাতে নতুন ভিডিঅ' আপডেট দিলে আপোনালোকে পাই যায় তো আজিলৈ ইমানখিনিয়ে তো নেক্সট এটা ভাল ভিডিঅ'ত লগ পাম তেতিয়ালৈ টেক কেয়াৰ বাই বাই